আমি এতিয়া কিছুমান লসাগু এলচিএম উলিওৱাৰ কাৰণে কিছুমান মেথড আছে সেই মেথডকেইটাৰ বিষয়ে অলপ আলোচনা কৰিম ফাৰ্ষ্ট মেথডটো কি আছে ফেক্টৰাইজেশ্যন মেথড উৎপাদক বিশ্লেষণ সাপোজ তিনিটা নাম্বাৰ আছে 4 16 and 24 এই তিনিটা নাম্বাৰৰ আমি এলচিএম উলিয়াব লাগে আমি 4ৰ ফাৰ্ষ্টতে ফেক্টৰাইজেশ্যন উৎপাদকত ভাঙিম 4 কি হ'ব 4 মানে 4ৰ ফেক্টৰ কি হ'ব 2 into 2 এইটো কেনেকৈ ওলায় 2 square suppose 16 মানে কি আমি হৰণ কৰি যাম 2 দি কেইবাৰ আছে 8 বাৰ 2 দি 4 বাৰ 2 দি 2 বাৰ মানে কি হ'ব 16 is equal to 2 into 2 into 2 into 2 that is 2 to the power 4 next কি আছে 24 মানে কি হ'ব 24 কি হ'ব কেনেকৈ ওলাম 2 12 2 6 2 3 মানে কি হ'ব 2 তিনিটা and 3 এটা 2 cube into 3 তারপর এলসিএম ইকুয়াল টু কি হব আমি কেনেকৈ ফাইন্ড কৰিম এলসিএমটো আমি চাব লাগিব ইয়াত থকা হাইয়েস্ট পাৱাৰ যিকোনো এটা সংখ্যা সাপোজ 2 ইয়াত কি সংখ্যা আছে 2 আৰু 3 ইয়াত 2 হাইয়েস্ট পাৱাৰটো আহিব এণ্ড 3 হাইয়েস্ট পাৱাৰ 2 হাইয়েস্ট পাৱাৰ থকা কোনটো আছে ইয়াত 2 স্কুৱেৰ আছে ইয়াত 2 কিউব আছে ইয়াত কি আছে 2 4 ইয়াত 4 আছে পাৱাৰটো গতিকে কি আহিব 2 to the power 4 ইনটু নেক্সট কি আছে আৰু 3 3 হাইয়েস্ট পাৱাৰ কিমান আছে ইয়াত 3 পাৱাৰ কিমান আছে 1 ইয়াত কিমান আছে 9 ইয়াত কিমান আছে একো নাই বা 0 কি হ'ব 3 2 to the power 4 into 3 মানে কি হ'ব 16 into 3 is equal to 48 okay next same example division method কৰিম division methodটো কেনেকুৱা হ'ব 4 16 and 24 আমি এটা চাব লাগিব ইয়াৰে যিকোনো দুটা সংখ্যাক হৰণ যাও কিবা সংখ্যা আছে নেকি এনি টু নাম্বাৰ যিকোনো দুটা সংখ্যা ওকে 2 দি 4 কৰি যায় 16 হৈ যায় 24 হৈ যায় যিকোনো দুটা সংখ্যাক চাৰি হয় দুটা সংখ্যাক চাৰি কি হ'ব 2 4 দি কেইবাৰ যাব 2 বাৰ 8 12 নেক্সট কি আছে নেক্সট একে সেম প্ৰসিডিউৰ যিকোনো দুটা সংখ্যা হৰণ যাও সংখ্যা 1 4 6 আকৌ কিবা আছে নেকি yes 2 দি 4 যায় 6 হৈ যাব ইয়াত নাযায় কাৰণে এইটো দিছো 2 and 3 therefore L C M কি হ'ব দুই কেইটা 1 into 3 মানে কি হ'ব 48 নেক্সট আকৌ এটা বেলেগ এটা এক্সাম্পল চাইছো এটোতে সাপোজ এটা সংখ্যা আছে 4 12 and 15 এইটো কৰিব লাগে ইয়াত যিকোনো দুটা সংখ্যা হৰণ যোৱা সংখ্যা কিবা আছে নেকি ইয়াত 2 2 দি 4 যায় 12 যায় 2 2 গুণ 4 2 4 গুণ 12 2 5 গুণ 15 নেক্সট কিবা আছে নেকি সংখ্যা ইয়াত 2 দি 2 গৈ যায় 6 যায় 2 গুণ 2 2 3 গুণ 6 যোনটো সংখ্যা মাজে সেইটো ডাইৰেক্ট নামাব লাগে 2 দি 15 যায় নেকি নাযায় গোটেই 15 টো ডাইৰেক্ট নামা দিছো নেক্সট চাব লাগিব কিবা আছে নেকি ইয়াত 3 দি 3 যায় 15 যায় আপক নাযায় এটো ডাইৰেক্ট হৈ গৈছে 1 বাই 3 বাই 15 therefore LCM কি হ'ব 2 into 2 into 3 into 5 2 গুণ 4 গুণ 12 5 গুণ 60 নেক্সট আৰু এটা মেথড আছে এইটো হয় শৰ্টকাট মেথড সাপোজ আমি 4 16 and 24 এই কেইটা LCM উলিয়াব লাগে আমি চেক কৰিব লাগিব ম্যাক্সিমাম সকলোতকৈ ডাঙৰ সংখ্যা কোনটো obviously 24 গতিকে আমি কি কৰিম 24 টো এনেকৈ চিহ্ন 24 টো ওপৰতে নেক্সট ওত কি আছে 4 and 16 আমি 24 ওপৰত এটা n মাল্টিপ্লাই দিম এনৰ ভ্যালু আমি চেক কৰিব লাগিব এনৰ ভ্যালু 1 2 3 4 দি এনৰ ভ্যালু কিটো হবে মানে 4 and 16 দুটাকে 24 ডিভিজিবল হয় সাপোজ n equal to 1 হলে কি হ'ব 24 into 1 4 16 যায় নেকি 7 দি যায় 16 দি না যায় n equal to 2 হলে কি হ'ব এটো 2 হ'ব তেতিয়া 24 into 2 মানে কি আহিব 48 4 and 16 yes 7 দি যায় 16 দি 3 বাৰ যায় yes গতিকে LCM দিয়াৰ পৰা LCM কি হ'ব 48 এইটো মেথড পাবা অকমান পুৰণা ভাগবিলাক ভালকৈ জানিব লাগিব পুৰণা নেক্সট আৰু এটা কৈ চাইছো এইটো সেম নিয়মত সাপোজ 3 15 and 30 সাপোজ 60 এই কেইটা নাম্বাৰ ইয়াত সকলোতকৈ ডাঙৰ নাম্বাৰ কোনটো 60
আমি কি কৰিম 60 ইনটু n এটা ৰাখিম 3,15 তে এনৰ ভেলু কি হবে এই দুয়োটা সংখ্যা দি 60 হৰণ যায় সাপোজ এনৰ ভেলুটো 1 হৈছে 3 and 15 yes 360 থেকে 15 দি যাব গতিকে এলসিএম কি হ'ব 60 নেক্সট আৰু এটা চাও সাপোজ আছে 4 5 and suppose 2 এইকেইটা যায় এটা কৰাতকৈ ডাঙৰ নাম্বাৰ কোনটো 5 5 টো বহুত 5 into n 4,2 n এটা এনেকুৱা ভেলু বহাব লাগিব যেটো ভেলু 4 আৰু 2 গোটেইখানি হৰণ যায় সাপোজ n এর ভেলু 1 হবে কি হবে 5 into 1 4,2 যায় নাকি না যায় 2 হবে 10 10 2 দি যায় কিন্তু 4 দি না যায় 3 হবে 5 3 15 দুটা দি না যায় n এর ভেলু 4 হবে 5 4 গুণ 20 yes 4 দিও যায় 2 দিও যায় গতিকে এলসিএম কি হবে 5 into 4 LCM equal to 5 into 4 is equal to 20